তো মই এতিয়া মোবাইল স্ক্ৰিনত গৈছোঁ আৰু আপোনালোকক অলপ দেখাই দিছোঁ আপোনালোকে প্ৰথমতে আপোনালোকৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰত আপোনালোকৰ ইউটিউব চেনেলটো খুলি ল'ব ক্ৰম ব্ৰাউজাৰত গ'লো ইয়াত সাৰ্চ কৰিলোঁ youtube.com সাৰ্চ কৰিলোঁ সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল ভাৰ্জনত খোল খাব তাৰপিছত আপোনালোকে কি কৰিব ওপৰত ৰাইট সাইডে চাওক তিনিটা ডট আছে তাত ক্লিক কৰি মোবাইলটো ডেস্কটপ সাইড কৰি ল'ব ডেস্কটপ সাইড কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজখন এনেকৈ খোল খাব তাৰপিছত আপোনালোকে ৰাইট সাইডে ওপৰত চাওক আপোনালোকৰ চেনেলৰ লোগোটো দেখাই আছে তাত ক্লিক কৰিব লোগোটোত ক্লিক কৰিব লোগোটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়ৰ চেনেল বুলি দেখাব ইয়ৰ চেনেলত ক্লিক কৰিব ইয়ৰ চেনেলত ক্লিক কৰাৰ পিছত আপোনালোকৰ চেনেলটো খোল খাব তাৰপিছত আপোনালোকে কি কৰিব ইয়াত চাওক কাষ্টমাইজ চেনেল আৰু ইউটিউব ষ্টুডিঅ' বুলি আছে আপোনালোকে কাষ্টমাইজ চেনেলত ক্লিক কৰিব কাষ্টমাইজ চেনেলত ক্লিক কৰাৰ পিছত আপোনালোকৰ এতিয়া চাওক এই বেনাৰখনৰ তলত ৰাইট সাইডে সেটিংছৰ অপচনটো আছে সেটিংছত আপোনালোকে ক্লিক কৰিব সেটিংছত ক্লিক কৰিব তাৰপিছত আপোনালোকে ইয়াত চেনেল সেটিং আহিলে প্ৰাইভেচি তলত চাওক একাউণ্ট সেটিং বুলি আছে নীলা আখৰেৰে তাত ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ লেফট সাইডে চাওক ইয়াত সেটিংছৰ তলত আছে একাউণ্টছ বুলি আপোনালোকে একাউণ্টছত ক্লিক কৰিব ওপৰত তাত ক্লিক কৰাৰ পিছত মোৰ এতিয়া চেনেলৰ লোগোটো আহিলে ডিপ টেক আছাম এডিট অন গুগল তাৰ তলত চাওক চেনেল ষ্টেটাছ এণ্ড ফিচাৰ্ছ আপোনালোকে তাত ক্লিক কৰিব এতিয়া আপোনালোকে ইয়াত চাওক ষ্টেটাছ এণ্ড ফিচাৰ্ছ বুলি দেখাইছে তাত আপোনালোকে এই ডিপ টেক আছাম তাৰ তলত চাওক ভেৰিফাই বুলি দেখাই আছে আপোনালোকৰ যদি ভেৰিফাই নাই তেন্তে ইয়াত নীলা হৈ থাকিব নীলা হৈ ঘৰ এটা হৈ থাকিব আপোনালোকে তাত চুই দিব ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকক ফোন নম্বৰ এটা দিবলৈ আহিব আপোনালোকে এক্টিভ ফোন নম্বৰ এটা দিব ফোন নম্বৰটো দিয়াৰ লগে লগে আপোনালোকৰ ফোন নম্বৰটোত এটা OTP যাব OTPটো আপোনালোকে ইয়াত সাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ চেনেলটো ভেৰিফাই হৈ যাব তো নেক্সট আমি ইউটিউব ষ্টুডিঅ'ত কেনেকৈ থাম্বনেইলখন লগাম দেখাই আছোঁ থাম্বনেইল আপোনালোকে কি কৰিব প্ৰথমতে যেতিয়া ইউটিউবত ভিডিঅ'টো আপলোড কৰিব তেতিয়া আপোনালোকে আনলিষ্ট কৰি আপলোড কৰিব কেনেকৈ আপোনালোকে ধৰক মই এতিয়া এইটো ভিডিঅ' আপলোড কৰিলোঁ আপোনালোকে তলত চাওক ডেছক্ৰিপশ্যনৰ তলত আনলিষ্ট বুলি দেখাই আছে ইয়াত আপোনালোকে পাব্লিক নকৰিব আনলিষ্টত চুব আৰু আনলিষ্ট কৰি আপলোড কৰিব আপলোড কৰি আপোনালোকে এতিয়া থাম্বনেইলখন লগাব লাগে ভিডিঅ'টো আপলোড হৈ গ'ল থাম্বনেইলখন আপোনালোকে YT ষ্টুডিঅ'ৰ পৰা লগাব পাৰিব আপোনালোকে কি কৰিব ইউটিউব ষ্টুডিঅ'টো খুলিব খুলি দিয়াৰ লগে লগে আপোনালোকৰ প্ৰথমতে যিটো ভিডিঅ' আপোনালোকে এতিয়া ৰিচেণ্টলি আপলোড দিছে সেইটো ভিডিঅ' প্ৰথমতে দেখাই থাকিব আৰু তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে ওপৰত চাওক ৰাইট সাইডে পেঞ্চিলৰ নিচিনা চিন এডাল আছে এডিট অপচনটো হয় তাত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত দেখাই থাকিব ভিডিঅ'টো দেখাই থাকিব আৰু লেফট সাইডে চাওক আকৌ পেঞ্চিলৰ নিচিনা চিন এডাল আছে তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে মোৰ ধৰক ইয়াত এতিয়া তলত চাওক চেঞ্জ বুলি দেখাই আছে আপোনালোকৰ ইয়াত কাষ্টম থাম্বনেইল বুলি দেখাব আপোনালোকে কি কৰিব মই এইটো ভিডিঅ' আপলোড দি থৈছোঁ আৰু থাম্বনেইলখন লগাই থৈছোঁ কাৰণে মোৰ চেঞ্জ বুলি দেখাইছে আপোনালোকক কাষ্টম থাম্বনেইল দেখাব আপোনালোকে তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যিকোনো এখন থাম্বনেইল আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব চিলেক্ট কৰি লোৱাৰ পিছত ওপৰত চাওক ৰাইট সাইডে সিলেক্ট বুলি আছে তাত চুই দিয়াৰ লগে লগে আপোনালোকৰ থাম্বনেইলখন হৈ যাব থাম্বনেইলখন হৈ যোৱাৰ লগে লগে আপোনালোকৰ ভিডিঅ'টো আনলিষ্ট হৈ আছিলে তাৰপিছত আপোনালোকে আকৌ ইয়াত চুই পেলাই আপোনালোকে পাব্লিক কৰি পেলাই সেভ কৰি দিব তো একেবাৰে সিম্পল থাম্বনেইলখন একেবাৰে সহজ উপায়েৰে YT ষ্টুডিঅ'ৰ পৰা লগাব পাৰে